মোৰ মৰমৰ অকণিসকল, আজি আমি প্ৰথম শ্ৰেণীৰ গণিত ১ৰ পৰা ৯লৈ সংখ্যাৰ ধাৰণা শিকো আহা। পাঠ ২ লগে ভাগে গণো আহা। ১ৰ পৰা ৯লৈ সংখ্যাৰ ধাৰণা। এয়া কি বাৰু? এয়া হৈছে হাতী, চকু, ৰিক্সা, গৰু, হাতৰ আঙুলি, পতংগ, ৰামধেনু, মকৰা, ফুল, এক, দুই, তিনি, চাৰি, পাঁচ, ছয়, সাত, আঠ, ন, অকণিসকল, আহাচোন আমি ১ৰ পৰা ৯লৈ সংখ্যাৰ ধাৰণা শিকো। ১ৰ পৰা ৯লৈ সংখ্যাৰ ধাৰণা। ১ হাতীৰ শুৰ ১, ২ আমাৰ চকু ২, ৩ ৰিক্সাৰ চকা ৩, ৪ গৰুৰ ঠেং ৪, ৫ হাতৰ আঙুলি ৫, ৬ পতংগৰ ঠেং ৬, ৭ ৰামধেনুত ৰং ৭, ৮ মকৰাৰ ঠেং ৮, ৯ ফুলি আছে ফুল ৯। একৰ পৰা ৯লৈ সংখ্যাৰ ধাৰণা। ১ হাতীৰ শুৰ ১, ২ আমাৰ চকু ২, ৩ ৰিক্সাৰ চকা ৩, ৪ গৰুৰ ঠেং ৪, ৫ হাতৰ আঙুলি ৫। ছয় পতংগৰ ঠেং ৬, ৭ ৰামধেনুত ৰং ৭, ৮ মকৰাৰ ঠেং ৮, ৯ ফুলি আছে ফুল ৯।